हेलो बंधुসকল আজি আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছো আৰু এটা নতুন ভিডিও লৈ আৰু এই ভিডিওটোত আলোচনা কৰিম হেলথ আইডি কাৰ্ড কি আৰু হেলথ আইডি কাৰ্ড কেনেকৈ বনাব পাৰি তো আজি আপোনালোকক দেখুৱাই দিম আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে বিনামূলীয়াকৈ হেলথ আইডি কাৰ্ডখন কেনেকৈ বনাব পাৰিব আৰু হেলথ আইডি কাৰ্ডৰ জৰিয়তে আপোনালোকৰ কি সুবিধা হ'ব তো সকলোখিনি বস্তু মই আজি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম তো সেই কাৰণে আপোনালোকে দেৰি নকৰি ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে এতিয়াই চাই লওক আৰু ভিডিওটো স্কিপ নকৰিব যদি স্কিপ কৰে আপুনি একো বুজি নাপায় তো যদি ভিডিওটো চাই কিনে ভাল লাগে এটা লাইক কৰি দিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো ব্লগ এতিয়া আমি ভিডিওটো আৰম্ভ কৰো हेल्थ सेक्टर में आज से एक बहुत बड़ा अभियान शुरू होने जा रहा है और उसमें टेक्नोलॉजी का भी बहुत बड़ा रोल रहेगा। आज से नेशनल डिजिटल हेल्थ मिशन उसका भी आरंभ किया जा रहा है। भारत के हेल्थ सेक्टर में ये एक नई क्रांति ले आएगा। इलाज में आने वाली परेशानियां कम करने के लिए टेक्नोलॉजी का बहुत सुविचारित रूप से उपयोग होगा। प्रत्येक भारतीय को हेल्थ आईडी दी जाएगी। ये हेल्थ आईडी प्रत्येक भारतीय के स्वास्थ्य खाते की तरह काम करेगी। आपके हर टेस्ट, हर बीमारी, आपको किस डॉक्टर के पास कौन सी दवा ली थी, उनका क्या डायग्नोसिस था, कब दी थी, आपकी रिपोर्ट क्या थी, ये सारी जानकारी इस एक हेल्थ आईडी में आपको समाहित की जाएगी। डॉक्टर से अपॉइंटमेंट हो, पैसा जमा करना हो, अस्पताल में पर्ची बनवाने की भागदौड़ हो, तमाम दिक्कतें नेशनल डिजिटल हेल्थ मिशन के माध्यम से अनेक मुसीबतों से मुक्ति मिलेगी और उत्तम स्वास्थ्य के लिए हमारा कोई भी नागरिक सही फैसले कर पाएगा। प्रथमते आमाक गुगल क्रोमत যাব লাগিব আৰু গুগল ক্ৰোমত যোৱাৰ লগে লগে যেতিয়া আমি সাৰ্চ কৰি দিম সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহি যাব আৰু এই ইন্টাৰফেসটো আমি ওপৰৰ ফালে স্ক্ৰল ডাউন কৰি দিব লাগিব একেবাৰে তলত যাম আমি একেবাৰে তলত যোৱাৰ পিছত চাওক লিখা আছে জেনাৰেট হেলথ আইডি এতিয়া আমি এতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে এতে চাওক আহিছে এলাৰ্ট আহিছে এটা Currently, health IDs can be made only in Andaman and Nicobar Island, Chhattisgarh, Dadar and Nagar Valley, and Daman and Diu, Ladakh, Lakshadweep, and তো এনেকে দিয়া থাকিব তো আমি কি কৰিব লাগিব এটো আমি কৰিব লাগিব কন্টিনিউ কন্টিনিউ কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব ক্ৰিয়েট আৱাৰ হেলথ আইডি তো আমি এতে দিয়া আছে জেনাৰেট আৱাৰ হেলথ আইডি তো আমি কি কৰিম এতে দিয়া আছে জেনাৰেট ভায়া আধাৰ তো আমি আধাৰ দি কৰিলে অলপ বেলেগ হয় তো আমি ফাৰ্ষ্টত কি কৰিম এই তলত চক লিখা আছে ক্লিক হিয়াৰ এই ক্লিক হিয়াৰত আমি ক্লিক কৰি দিম দিয়াৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব জেনাৰেট আৱাৰ হেলথ আইডি জেনাৰেট ভায়া মোবাইল অৰ্থাৎ মোবাইল নাম্বাৰ দি লগইন কৰিব পাৰিব এতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহি যাব আপোনাৰ সন্মুখত তেতিয়া আপুনি মোবাইল নাম্বাৰটো এতে মাৰি দিব আপোনাৰ মোবাইল নাম্বাৰটো এতে লিখিলো এতিয়া মোবাইল নাম্বাৰটো লিখাৰ পিছত কি কৰিম আমি ওপৰৰ ফালে উঠাই দিব লাগিব এতিয়া আই এগ্ৰি টিক মাৰ্কটো কৰি তাৰ পিছত I am not a robot এতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগত এটো ভেৰিফাইটো হৈ গল এতিয়া আমি কি কৰিব লাগিব সাবমিট কৰিব লাগিব তো সাবমিট কৰি দিলো ফাইনালি এতিয়া আহি গল ওটিপি এটো চাওক এতে এন্টাৰ 6 ডিজিট কোড ৰিসিভড অন আৱাৰ মোবাইল নাম্বাৰ তো মোবাইল নাম্বাৰটোত এটা ওটিপি আহিছে এই ওটিপিটো কি কৰিব লাগিব এতে বহুৱাই দিব লাগিব ওটিপিটো এতিয়া এই ওটিপিটো আমি এতে বহাই দিম ওকে চাব ওটিপিটো বহাই দিলো ওটিপিটো বহাই দিয়াৰ পিছত আমি কি কৰিম সাবমিট অপচনত ক্লিক কৰিব লাগিব তো সাবমিট অপচনত ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব চাওক জেনাৰেট আইডি মোবাইল OTP এন্ড ডিটেইলস
তো এতিয়া উই নিড দ্য ফ্লোয়িং ডিটেইলছ ফৰ ক্ৰিয়েটিং আৱাৰ প্ৰফাইল অৰ্থাৎ আপুনি ইয়াতে এই বস্তুবিলাক পূৰণ কৰিব লাগিব আপোনাৰ প্ৰফাইলত মোবাইল নম্বৰটো দিয়া আছে এতিয়া ফাৰ্ষ্ট নেমটো আপুনি ইয়াতে বহাই দিব মই ফাৰ্ষ্ট নেমটো লিখি দিলোঁ লাষ্ট নেম লাষ্ট নেমটো বহাই দিছোঁ এতিয়া আইডি এটা দি দিব যিকোনো বস্তু এটা লিখি দিব পাৰে আপুনি তাতে আইডিটো তাতে এতিয়া মই সেই নামটোৱে লিখি দিছোঁ মই আইডিটো লিখি দিলোঁ দিয়াৰ পিছত এতিয়া এইটো হোৱা নাই যিহেতু এইটো দিয়া আছে ইউজাৰ নেম সনিয়াৰা ইজ অলৰেডি টেকিন ট্ৰাই এনাদাৰ নেম অৰ্থাৎ নামটো মানে অলপ বেলেগ কৰি দিব লাগিব LM দি দিলোঁ তো দিয়াৰ পিছত এতিয়া কি কৰিম পাছৱৰ্ডটো বহুৱাই দিব লাগিব পাছৱৰ্ডটো বহাবলৈ আপোনালোকে হেৰি কৰিব পাছৱৰ্ডটো কি দিব লাগিব নাম্বাৰ দিব লাগিব সিম্বল দিব লাগিব আৰু এলফাবেট দিব লাগিব তিনিটা মিক্স কৰি পাছৱৰ্ডটো বনাব লাগিব তো এনেকৈ দিলোঁ এনেকৈ দিয়াৰ পিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো বহাব লাগিব তো মই ডেট অফ বাৰ্থটো বহাই দি আছোঁ দিয়াৰ পিছত মান্থটো বহাই দিম ইয়াৰটো বহাই দিম দিয়াৰ লগে লগে ইয়াতে চাওক ষ্টেট আছে ষ্টেটটো এতিয়া আমাৰ অসম নাহে ইয়াতে আন্দামান এণ্ড নিকোবৰ এইটো বহাই দিম আমি দিয়াৰ পিছত এড্ৰেছটো দিব লাগিব এড্ৰেছটো আমি দি আছোঁ ISLAND স্লেন্স বহাই দিলোঁ তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিব আপুনি ফিমেল তো তাৰপিছত আপোনালোকে এইটো সাবমিট কৰি দিব লাগিব আৰু ডিষ্ট্ৰিক্টটো বহাব লাগিব ডিষ্ট্ৰিক্টটো নিকোবৰ দি দিব কাৰণ আপুনি পিছত এইটো চেঞ্জ কৰি ল'ব পাৰিব এতিয়া সাবমিটত ক্লিক কৰি দিলোঁ তো এনেকুৱাকৈ আহিব সানিয়াৰা খাতুন সানিয়াৰা LM@NDHM এতিয়া প্ৰফাইল একশ্যনটো চাব আপোনালোকে তাৰপিছত ভিউ হেল্থ ID কাৰ্ড এডিট প্ৰফাইল চেঞ্জ পাছৱৰ্ড কমপ্লিট KYC ভেৰিফিকেশ্যন মাই বেনিফিটছ লগ আউট তলত চক দিয়া আছে কংগ্ৰেচুলেশ্যন ইউ হেভ ছাকচেছফুল ক্ৰিয়েট আৱাৰ হেল্থ ID বিং আৱাৰ ডিজিটেল হেল্থ জাৰ্নি টুডে আৱাৰ হেল্থ ID চাওক আপোনাৰ হেল্থ IDটো এনেকৈ ক্ৰিয়েট হ'ব এতে চাওক দিয়া আছে আপোনাৰ কিছুমান বস্তু ভুল আছে এতে কাৰণ ফটোটো দিয়া নাই তাৰপিছত হেল্থ ID নাম্বাৰ এইটো চাওক তলত হেল্থ ID নাম্বাৰ নেম সানিয়াৰা ডেট অফ বাৰ্থ ঠিকে আছে জেণ্ডাৰ এইটো ঠিকে আছে এড্ৰেছটো চাওক ভুল আছে যেহেতু আমাৰ তাতে কোনো অপশ্যন নাছিল এড্ৰেছৰ তো সেইকাৰণে আমি এইটো এড্ৰেছেদি বনাব লগা হৈছে আৰু আদাৰ ভেৰিফাইটো কৰা হোৱা নাই তো সেইদৰে আমি কি কৰিব লাগিব এই বস্তুটো আমি এডিট কৰিব লাগিব তো এডিট প্ৰফাইলত আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব এতিয়া চাওক বেক টু প্ৰফাইল আৱাৰ প্ৰফাইল এতে ক্লিক টু আপলোড ক্লিক কৰি এনেকৈ ফটোটো দি দিলোঁ ফটোটো দিয়াৰ পিছত এতে চাওক নামটো দিয়া আছে সানিয়াৰা আৰু লাষ্ট নেম খাতুন তাৰপিছত হেল্থ IDটো দিয়া আছে চাওক এতিয়া ইমেইল ID এইটো দিবও পাৰে আপুনি নিদিব পাৰে অসুবিধা নাই আৰু এড্ৰেছটো এতিয়া আমি দি দিম যেহেতু এড্ৰেছটো আগতে ভুলকৈ দিয়া আছিল তো আমি এড্ৰেছটো দি দিলোঁ এড্ৰেছটো দিয়াৰ পিছত ওপৰফালে উঠাই দিয়ক চাওক ডেট অফ বাৰ্থ ডে মান্থ ইয়াৰ তো এইকেইটা বস্তু ঠিক থাকিলে আৰু একো কৰিব নালাগে তো ষ্টেট ইউটি এটা আমি ওকে কৰিব লাগিব এতিয়া আমাৰ চাওক আসাম অপশ্যনটো আহি গৈছে আগত কিন্তু আসাম অপশ্যনটো অহা নাছিল তো আমি আমাৰ ষ্টেট যেহেতু অসম তো আমি আসাম সিলেক্ট কৰি দিলোঁ ডিষ্ট্ৰিক্টটো চাব এতিয়া এতিয়া চাওক ডিষ্ট্ৰিক্টটো আহি গৈছে আমাৰ ডিষ্ট্ৰিক্ট যেহেতু বৰপেটা আমি বৰপেটা কৰি দিছোঁ তো
তো জেণ্ডাৰ ফিমেল এতিয়া আমি কি কৰিব লাগিব সাবমিট অপশ্যনত এটা ক্লিক কৰি দিব লাগিব তো ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ আহি যাব এতিয়া চাওক দা সিলেক্টেড ফাইল যেহেতু এইটো ফটোৰ যেটো সাইজ এই ফটোৰ সাইজটো মিলা নাই ফটোৰ সাইজটো বেছি আছে এইটো ফটোটো 100 কেবিতকৈ তলত হ'ব লাগিব তো আমি ফটোটো চেঞ্জ কৰি দি আছো ফটোটো আমি চেঞ্জ কৰি দিলো চেঞ্জ কৰি দিয়াৰ লগে লগে আকৌ আমি তলৰ ফালে যাই সাবমিট অপশ্যনত ক্লিক কৰি দিম তো এতিয়া চাওক আৱাৰ প্ৰফাইল হেজ বিন আপলোড তো এনেকৈ আহি গ'ল আহি যোৱাৰ পিছত কি হ'ল এনেকুৱাকৈ চাওক হৈ গৈছে এতিয়া প্ৰফাইল পিকচাৰটো আহি গৈছে তো কংগ্ৰেচুলেশ্যন এটো সব আহি গৈছে এতিয়া চাওক আপোনাৰ কাৰ্ডটো চাওক তো এই কাৰ্ডটো আপুনি কেনেকৈ উলিয়াব এতিয়া চাওক আধাৰ কাৰ্ডটো যেহেতু আমি ভেৰিফাই কৰা নাই তো আধাৰ কাৰ্ডৰ হেৰিটো অহা নাই তো আধাৰ কাৰ্ড কেনেকৈ ভেৰিফাই কৰিব লাগে সেইটো মই দেখাই দি আছোঁ আপোনালোকক এতিয়া চাওক কমপ্লিট KYC ভেৰিফিকেশ্যন তো কমপ্লিট KYC ভেৰিফিকেশ্যনত আমি আধাৰ নাম্বাৰটো দিব লাগিব এতে ক্লিক কৰক এটা আপুনি এতে চাওক আধাৰ নাম্বাৰ এটা আহিছে তো আধাৰ নাম্বাৰ এতে আমি আধাৰ নাম্বাৰটো লিখি দিব লাগিব তো আমি আধাৰ নাম্বাৰ লিখি দি আছোঁ আধাৰ নাম্বাৰ লিখি দিয়াৰ লগে লগে ওপৰফালে উঠাই দিব ওপৰফালে উঠাই দিয়াৰ লগে লগে চাব তলত চাওক আই এগ্ৰি এতে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো আধাৰ নাম্বাৰ দিয়া আছিল তাতে এই মোবাইল নাম্বাৰটা OTP যে OTPটো আপুনি বহুৱাই দিব লাগিব এতে OTPটো বহুৱাৰ পিছত এতে সাবমিট কৰি দিব আপুনি সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব চাওক আৱাৰ হেল্থ আইডিটো আহি গৈছে হা এতে তলফালে চাব এটো আপোনাৰ আধাৰ ভেৰিফাই ইয়েস অৰ্থাৎ আধাৰ ভেৰিফিকেশ্যন কৰা হৈছে তো এতিয়া আমি কি কৰিব লাগিব ডাউনলোড হেল্থ আইডি কাৰ্ড তো এটো আমি ডাউনলোডত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত বস্তুটো ডাউনলোড হৈ আহিব তো আপোনালোকক মই দেখুৱাই দিম কেনেকৈ বস্তুটো ডাউনলোড হয় এটো চাওক আহি গৈছে এতে ডু ইউ ওয়ান্ট টু ডাউনলোড অৰ্থাৎ ডাউনলোড আহি গৈছে তো আমি এতিয়া বস্তুটো চাই লম চাওক এটো ওপেন কৰি দিম আমি ওপেন কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত চাওক এনেকৈ আহি গৈছে এটো কি আমাৰ হেল্থ আইডি যেটো কাৰ্ড হয় এই কাৰ্ডটো আহি গৈছে তো এনেকুৱাকৈ আমি নিজৰ মোবাইলৰ জৰিয়তে নিজে আমি এই হেল্থ আইডি কাৰ্ডটো বিনামূলীয়াকৈ আমি বনাব পাৰো তো আপোনালোকে এই সম্পূৰ্ণ ভিডিওটো চাই যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেন্টত জনাই দিব আৰু যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব তো আজি ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ